আমাক সকলোকে এই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ধনীজনৰ পৰা এই সৰ্বশ্ৰেষ্ঠ দুখীয়া নহয় সৰ্বশ্ৰেষ্ঠ একদম দুখীয়াজনলৈকে সকলোকে টকা লাগে, কিন্তু সেই টকা লাগে খালি টকা লাগে, কিন্তু সেই টকা আনিবলৈ যাওঁতে কিছুমান আপুনি এনেকুৱা কাম কৰিব লাগে যিবোৰ আপুনি গমকে নাপায় যে মোক টকা লাগে, আৰু সেই টকা আনিবলৈ যাওঁতে আপোনাৰ এক গুণ নহয়, 2 গুণ নহয়, 3 গুণ মান যে গুচি যায়। তো সেই টকা কেনেকৈ যায় আজিৰ এই ভিডিঅ'টোত কম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ, যদি আপোনাৰ কষ্ট কৰা টকাবোৰ যদি আনক এনে বিলাবলৈ মন, তেতিয়াহ'লে এই ভিডিঅ'টো এতিয়াই স্কিপ কৰক। আপোনাক কাৰণ বিপদ হোৱাৰ পিছত ভিডিঅ' চাই বা এই পুলিচ থানাত এজাহাতে কিবা কিবি কৰি এইবিলাক কৰি লাভ নাই। আপোনাৰ টকা গ'ল বা ঘূৰি আহিব পাৰে, মই এইটো কোৱা নাই যে ঘূৰি নাহিব, ঘূৰি আহিব পাৰে, কিন্তু এইবোৰ কৰাতকৈ তাতকৈ আপুনি আগতে জানি থওক। আৰু যদি আপোনাৰ বিলাবলৈ মন তেতিয়াতো আৰু ভিডিঅ'টো স্কিপ কৰক। হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই এছামিজ ইউটিউব চেনেল। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে চাইডত থকা বেল আইকনটো অলপ ক্লিক কৰিব, আৰু যদি আপুনি নতুনকৈ চেনেলটোত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি বেল আইকনটো ক্লিক কৰি অলপ ক্লিক কৰিব, আৰু তাতে আপোনালোকে নতুন ভিডিঅ'বোৰ আগলৈ পাই থাকিব পাৰে। তো এতিয়া আহক মূল কথালৈ যাওঁ। আপোনালোকৰ যদি অচিনাকি নম্বৰ আহে তেতিয়াহ'লে প্ৰথমতে আপুনি সেই আপোনাৰ যিটো মোবাইলৰ চেল্ফি কেমেৰা সেইটো আপুনি প্ৰথমতে এনেকৈ ঢাকি ৰাখক। তাৰপিছত আপুনি যিখন বেক কেমেৰা সেই বেক কেমেৰাটো কিবা কাপোৰেদি ঢাকি ৰাখক, কাৰণ যদি আপুনি সেইটো ধৰি লওক যদি সঁচা হ'লেতো ভালেই, যদি ধৰি লওক বেয়া মানুহে বা আপোনাক ফ্ৰড কৰিব বিচাৰিছে, আপোনাৰ পৰা টকা সৰকাব বিচাৰিছে, তেতিয়াহ'লে আপোনাক কি কৰিব, আপুনি ডাইৰেক্ট ভিডিঅ' কল কৰিব। আপুনি গম নাপাব, আপুনি কলটো ধৰিলে ধৰাৰ পিছত আপোনাৰতো ডাইৰেক্ট মুখখন আহিবই চেল্ফি কেমেৰা যদি অন থাকে। তেতিয়াহ'লে আপোনাৰ ধৰি লওক এখন কিবা অলপ অশ্লীল বেয়া ফটোটো ধৰি লওক দেখুৱালে, তেতিয়া যদি আপোনাৰ যদি মুখখন তাত আপুনি সেই তেওঁলোকৰ ভিডিঅ' বা স্ক্ৰীন ৰেকৰ্ড কৰা থাকে নাইবা কিবা কৰা থাকে, তো সেই স্ক্ৰীন ৰেকৰ্ড মাৰি আপোনাক কিছুমান ভাবুকিৰ সৃষ্টি কৰিব। তাৰমানে এইটো ক'ব নোৱাৰিব, এইটো ইউটিউবত কিছুমান কমেণ্ট্ৰি ইউটিউবৰ নীতি নিয়ম থাকে, তো সেইবোৰ কতে ক'ব নোৱাৰি কি কৰিব কেনেকৈ কৰিব। তো তাৰ পৰা আপোনাক কিবা হোৱাটছআপ এইবোৰ আপোনাৰ ভাবুকি সৃষ্টি কৰিব পাৰে। আপুনি প্ৰথমতে আপোনাৰ অচিনাকি নম্বৰ আহোঁতে আপুনি এই কেমেৰাটো প্ৰথমতে এনেকৈ হাতখন ঢাকি লওক। তাৰপিছত সেই কলটো যদি আপোনাৰ ডিটেইলছ খুজি তেতিয়াহ'লে আপুনি ভালদৰে চাই চিতি লৈহে দিয়ক, বা চিনাকি মানুহ যদি হয় আপুনি তেতিয়াহে দিয়ক। আৰু মই এটা কথা এইখিনিতে কৈ থওঁ, যদি আপোনাৰ ধৰি লওক গুগল পে' ইউজ কৰে নাইবা সেনেকুৱা নাম্বাৰ ক'ব নোৱাৰি, তো যদি আপুনি তেনেকুৱা কোম্পানী গুগল পে' দৰে বা পে'টিএম ফোনপে' এইবিলাক যদি ইউজ কৰে, তেতিয়াহ'লে তেওঁলোকৰ পৰা এটা কথা জানি থওক, তেওঁলোকৰ যিটো আপোনাৰ ইমেইল এড্ৰেছ ৰেজিষ্টাৰ আছে সেই ইমেইল এড্ৰেছটোতে কিবা দিব। আৰু যদি আপুনি ধৰি লওক ফেচবুকৰ দৰে ধৰি লওক কিছুমান এনেকুৱা পেজ থাকে, যেনে ডাঙৰ এক্ট্ৰেছ আৰু তেওঁলোকৰ ভেৰিফাই কৰা পেজ আছে। তো সেই ভেৰিফাই কৰা পেজটো যিবিলাক হেকাৰ থাকে, সেই হেকাৰবোৰে কিবা কৰি নাজানো কেনেকৈ কৰে, কিন্তু কিবা ট্ৰেক কৰি লৈ কিনে তাত নাম চাম সলনি কৰি পূৰা যেনে আপুনি এনেকৈ ভাবিব যে ফেচবুকৰ এটি পেজ, আপুনি তাত মেছেজ কৰিব কিবা কৰিব, আপোনাক ধুনীয়াকৈ প্ৰফেশ্যনেলত কথা পাতিব ইংলিছ তাৰপিছত আপুনি সেই ফেচবুকৰ লিংকটোত যে ছাপোৰ্ট মেছেজ এইবিলাক ভালদৰে চেক কৰি চাইহে আৰু ফেচবুকৰ পৰাতকৈ লিংকত ক্লিক নকৰিব। আপোনাৰ যদি কিবা অসুবিধা হৈছে আপোনাক ইমেইলত কণ্টেক্ট কৰিব, আৰু পটককৈ সেই নকৰে, আপোনাৰ কণ্টেক্ট নম্বৰত ফোন নকৰে। ডাঙৰ কোম্পানী আপোনাক পটককৈ কণ্টেক্ট নম্বৰ ফোন নকৰে, কাৰণ তেওঁলোকেও জানে কিছুমান কথা। আৰু আপোনাক ইমেইল পঠাব পাৰে সেইটো ইমেইল এড্ৰেছত, কিন্তু সেই ইমেইল এড্ৰেছত আপুনি ইয়াত দেখিছে, ইয়াত মই সৰু এখন স্ক্ৰীনশ্বট মাৰি লাল চিন দি থৈ দিছোঁ, তাত আপুনি ভিউ ছিকিউৰিটি ডিটেইলছত চাইহে ক্লিক কৰিব। কাৰণ আপোনাৰ যদি ৱেবছাইট ধৰি লওক ফেচবুকৰ উদাহৰণ দিছোঁ, যদি আপোনাৰ এটা ৱেবছাইটৰ পৰা মেইল কৰে, তাত কি আহিব জানেনে, facebook.mail.com, আৰু যদি এজন সাধাৰণ মানুহে ব্যৱহাৰ কৰে তাত আহিব কি জানেনে, facebook.gmail.com। জিমেইল, কাৰণ ফেচবুক বা এনেকুৱা ডাঙৰ কোম্পানীসকলে তেওঁলোকৰ জিমেইল এপ ব্যৱহাৰ নকৰে। জিমেইল তেওঁলোকৰ
নিজে ৱেবছাইট আছে সেই ৱেবছাইটৰ পৰাই আপোনালৈ জিমেইল কৰে তো এইটো আপুনি সাৱধান থাকিব ভিউ ছিকিউৰিটি ডিটেইলছত এইবোৰ ভালদৰে চেক কৰি চাব পাৰে আৰু ইউটিউবত বিভিন্ন ভিডিঅ' পাই আৰু সেইবোৰ ভালদৰে চাব আৰু কিছুমান ফেক ভিডিঅ' থাকে আৰু সেইবোৰ টেষ্ট কৰি ভালদৰে চাব আৰু ধৰি লওক আপোনাৰ ৰাতি প্ৰায় 3 বজাত কোনোবাই ফোন কৰিলে আপুনি তেতিয়া শুই থাকিব বা কেতিয়াবা দিনত আৰু ফোন কৰিলে তো তাত যদি অচিনাকি নম্বৰ এটা আহে আপুনি যদি ধৰি লওক এইটো কল ধৰি লওক ৰাতিপুৱাই আপুনি ফোনটো অন কৰিলে ৰাতিপুৱা ধৰি লওক 5টামান বজাত উঠিলে বা 6টা বজাত উঠিলে আপুনি ফোনটো অন কৰিলে ৰাতি 3 বজাত কোনে বাৰু ফোন কৰিছে অচিনাকি নম্বৰ তো আপুনি সেই নম্বৰটো যদি আপোনাৰ যদি ছেভ থকা নম্বৰত কল কৰিছে তেতিয়াহে আপুনি সেইটো নম্বৰত কল কৰক নাইবা আপুনি ধৰি লওক কিবা কাৰণত আৰু কোনোবাই ফোন কৰিলে আপোনাৰ দিনটো মাথা এতিয়া ইয়াত ঘূৰি থাকিব যে কোনে বা ফোন কৰিলে কিয় বা ফোন কৰিলে যদি আপুনি সেইটো ভুলতো ফোন কল কৰিছে তেতিয়াহ'লে আপুনি ভালদৰে চাই চিতিহে সেইটো কল কৰক আৰু আপোনালোকক এটাই মই কথা কওঁ যে আপোনালোকে যিবিলাক ফোন কল ছেভ থকা বা নাইবা কিছুমান গুগল LLC প্লে ষ্ট'ৰত বিভিন্ন এপ পাই গুগল LLC সেই এপবোৰহে ইউজ কৰক মই আৰু এপবোৰৰ নাম ক'ব নোৱাৰোঁ কাৰণ কিছুমান নিয়ম থাকে আৰু এই এপবোৰৰ নাম চাম কৈ থাকিব নোৱাৰোঁ কাৰণ গমেই পায় আৰু যিবিলাকে ইউটিউবত ভিডিঅ' বা যিবিলাক ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই দিয়ে সেইবোৰে গম পায় সেই কথাখিনি কি নিয়ম মানি চলিব লাগে তো আৰু মই এইটো কোৱা নাই যে সকলো যদি কিবা অচিনাকি নম্বৰ যে মিছা হ'ব বা সেনেকুৱা এতিয়ালৈকে মই মানে কোৱা নাই যদি ধৰি লওক মোৰ নাম্বাৰটো আপোনাৰ তাত ছেভ নাই ময়ো কল কৰিব পাৰোঁ আপোনাক সেইটো ডাঙৰ নহয় কিন্তু আপুনি ভালদৰে নাম্বাৰটো চাই চিতি যদি আপোনাৰ সন্দেহ হয় তেতিয়াহে সেই কলটো নকৰিব যদি আপোনাৰ ধৰি লওক নাইবা আৰু কিছুমান সন্দেহ নোহোৱা নম্বৰ থাকে বাৰু যদি আপুনি কলটো ধৰিলে আপোনাৰ লগত কিবা কথা পাতিলে নাইবা কিছুমান এই যদি আপুনি যদি আকৌ আপোনাৰ 1 2 3 সেইবোৰ প্ৰেছ কৰিব যদি দিয়ে সেইবোৰ যদি প্ৰেছ নকৰে সেই কল ধৰাৰ আপোনাৰ আপত্তি নাই কিন্তু যদিহে আপুনি তাত যদি কিছুমান নম্বৰ দিয়ে যে সেই কীবৰ্ডত সেই নম্বৰবোৰ টিপিলেহে ক্লিক কৰিলেহে আপোনাৰ হৈছে তো এই আপুনি নিজে সাৱধান হৈ থাকিব লাগিব আৰু যদি মোৰ আগৰ ভিডিঅ' দুটা বনোৱা আছে যে এটা আছে কি আপুনি গুগলত কি বস্তু বিচাৰি যাব নালাগে আৰু যেনে কাষ্টমাৰ ছাৰ্ভিচৰ নম্বৰ এইবোৰ দিয়া আছে ইয়াত আই বটন আহি আছে যদি তাত আপোনালোকে ক্লিক কৰি চাব পাৰে আৰু আপোনাৰ ফোনটো কেনেকৈ হেকাৰৰ পৰা সুৰক্ষিতভাৱে ৰাখিব পাৰিব ইয়াত আই বটনত মই দুটাৰ লিংক দি দিম নাইবা এণ্ড স্ক্ৰীনত আপোনাক শেষত দি দিম তো আপোনালোকে তাৰ পৰা ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰে আৰু আপোনাৰ কিবা এটা বিপদ নোহোৱাৰ আগতে ভিডিঅ'টো চাই জানি চলে আপোনাৰ পিছত বাৰু অসুবিধা নহয় কিছুমানে কি কৰে আপুনি ধৰি লওক মোৰ ভিডিঅ' বহুত কম ভিউজ আহে কিন্তু সেই কম ভিউজৰ ধৰি লওক 10জন মানুহে মোৰ ভিডিঅ' চায় কিন্তু সেই 10জনৰ যদি এজনৰ যদি সুবিধা হয় তেতিয়াহ'লে তেওঁৰ কষ্ট পইচাখিনি বাচি গ'ল তো যদি আপুনি এইবোৰ নিজে সাৱধান থাকে তেতিয়াহ'লে আপোনাৰ এইবোৰ অসুবিধা নহয় আৰু লিংকবোৰ যেতিয়া আপুনি ক্লিক কৰিব সেই লিংকবোৰ ভালদৰে এবাৰ চাব কাৰণ এটা লিংকে মেইন দিয়ক আজিকালি এটা লিংকে মেইন সেই লিংকটো দি কিবা কিবি কৰি সেই দিয়ক লিংকটোৱে মেইন গতিকে আপোনালোকে নিজে সাৱধান হৈ থাকিব তো আশা কৰোঁ আপোনালোকে সকলোৱে নিশ্চয় কিবা নহয় কিবা এটা শিকিব পাৰিছে তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে বা কিবা এটাতো শিকিব পাৰিছে এইটো ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক আপুনি যদি সম্ভৱত হয় আপোনাৰ যেনেকৈ পাৰে আপুনি শ্বেয়াৰ কৰি দিয়ক তো এইখিনি আজি ভিডিঅ'টো যদি আপুনি ছাবস্ক্ৰাইব কৰিব আৰু পুৰণি যদি আগতে আপুনি মোৰ ভিডিঅ' চাই চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে চাই থকা বেল আইকনটো ক্লিক কৰি অলপ ক্লিক কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব কমেণ্ট কৰিব যদি কিবা বুজি নোপোৱা আছে কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি আপুনি তেনেকুৱা যদি কিবা আছে তেনেকুৱা মোৰ ইমেইল এড্ৰেছ এবাউটত দিয়া আছে তাত আপুনি গৈ কণ্টেক্ট কৰিব পাৰে তো আজি ভিডিঅ'টো এইখিনি নাযাব ৰ'ব এটা কথা জানি থওক যদি আপোনাৰ যদি ৱেবছাইটৰ পৰা কৰে তেতিয়াহ'লে তাত থাকিব আপোনাৰ যিটো ৱেবছাইট থাকে তাত লাষ্টত .in থাকিব পাৰে .com থাকিব পাৰে আৰু যদি আপোনাৰ সাধাৰণ
সাধাৰণতে মানুহে তেতিয়া মেছেজ জিমেইল কৰে তেতিয়া কি থাকিব মানে ভিউ চিকিউৰিটি ক্লিক কৰি দিয়াৰ লগে লগে mail@gmail.com সেনেকৈ থাকিব ডাইৰেক্ট। আৰু যদি অন্য মানুহে কৰে তেতিয়াহ'লে বা ৱেবছাইটৰ পৰা কৰিলে ৱেবছাইটৰ যিটো নাম থাকিব তাত .com থাকিব পাৰে নাইবা .in তেওঁলোকে যিটো ৱেবছাইট ব্যৱহাৰ কৰে তেনেকৈ থাকিব পাৰে।